देवपानी मिनी स्टेडियम हॉल नंबर नदी बगानालों पेनिंग अनेंकन HSLC लापेन HSS लांकी उन्नतुमाफान आत्सापेन खर्चुपन आसाम टी ट्राइब स्टूडेंट्स एसोसिएशन बोकाजान ब्रांच कमिटी तुमपेन पार्टी पिपन से आसाम सा जनजाति महिला समिति तुम चिराप चितोदुनपेन पेनिंग अनेंकन HSLC लापेन HSS लांकी उन्नतुमाफान पिनी जखोंगा चिक्लोनी फाइ क्रिकेट हमारनी देवपानी मिनी स्टेडियम हॉल नंबर नदी बगान शांतिपुर अलंकार चौजामेक पदपन बांसो आमाय Abarim Deopani College a principal Biram Datta pen Maiche Pempupon se Bangsa Mayalong Aluhi Aman pen Deopani constituency IMSC Sorban Telenga Chetongdul Bangso along Atsa Bokajan branch Amaipu Rakesh Mohananda Rat Cyclembang Ranjit Singh AJYCP Borbothar branch Amaipu Judu Soikia Pendang Lok Penang an Ketegidingatum Chetongdul Bangso along Bang Inkoiso se Ariso Ejangatum upon Archopan Bokajan pen Herald Sela pen Buddha sorted on report News 7 Northeast. Province Aro Amar Monso to Postit Amar Ji Hokolo More Besi Hokolo Goinamanyo Biokti Totha Amar Madat Upostit Hoka Hokolo Satro Satri Aro সকলো গণ্যমান্য ব্যক্তিসকল খুব ধন্যবাদ দিছোঁ আমাৰ আজিৰ সভাপতি মহোদয় যে সৰ্বপ্ৰথমে মোকে দুই এষাৰ খবৰ দিয়াৰ বাবে সঁচাকৈ আনন্দিত আৰু উৎসাহিত কৰা আজি আমি অসম সাহায্যনী ছাত্ৰ সন্থা বোকাজান শাখা আৰু অসম সাহায্যনী মহিলা সমিতি উদ্যোগত আজি যি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে তেওঁলোকক আজি আমি সম্বৰ্ধনা জনাইছোঁ আৰু আপোনাৰ কিমানজন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে হ'ব 40-50 জনমান আৰু বহুতে মাতিছিলোঁ কিন্তু কিছুমান হয়তো নিজৰ প্ৰব্লেমৰ কাৰণে আহিব পৰা নাই অসম চাহ জনগোষ্ঠীৰ মহিলা সমিতিৰ উপসভানেত্ৰী আৰু আজি সঁচাকৈ বহুত ভাল লাগিলে কাৰণ আমাৰ চাহ জনগোষ্ঠীৰ হেৰি ফালৰ পৰা সম্বৰ্ধনা ছাত্ৰ ছাত্ৰীবিলাকক জনোৱাৰ বাবে ভাল লাগিলে আৰু অতিকৈ সৌভাগ্যৱান কাৰণ আমি এই সুযোগটো প্ৰত্যেক বছৰে পাই আহিছোঁ আৰু আগন্তুক তেনেকুৱা প্ৰত্যেক বছৰতে আমি কাৰ্যকৰী কৰি যাম বুলি আশা ৰাখিলোঁ আৰু ইয়াকে ক'লোঁ আৰু আজি আপোনালোকৰ সভাখনত বিশেষভাৱে কোনোবা নিমন্ত্ৰণ কৰিছিলে নেকি হয় আজি আমাৰ 24 নং দেওপানী সমষ্টিৰ মাননীয় MSC ডাঙৰীয়া শ্ৰী সৰ্বন তেলেঙা ডাঙৰীয়া আছিলে আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলো আছে আমাৰ দেওপানী কলেজৰ প্ৰিন্সিপাল আছিলে লগতে আৰু বিশিষ্ট ব্যক্তিসকলো আছে তো তেওঁলোকৰ সহযোগত এই অনুষ্ঠানটো হোৱাৰ বাবে আমি অতিকৈ